মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি আজি আলোচনা কৰিম চতুৰ্থ শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশৰ বায়ু পাঠটোৰ শেষৰ অংশখিনি। আমি ইয়াৰ আগতে আৰু দুটা ক্লাছত বায়ুৰ বিষয়ে আলোচনা কৰিছিলোঁ। আমি কি পাইছিলোঁ? যে বায়ুত থকা প্ৰধান গেছসমূহ হৈছে অক্সিজেন, কাৰ্বন ডাই অক্সাইড আৰু নাইট্ৰজেন। আৰু এই গেছসমূহৰ আমি ব্যৱহাৰ পাইছিলোঁ কি কামত আমাৰ এই গেছসমূহৰ দৰকাৰ হয় সেই বিষয়ে পাইছিলোঁ। ইয়াৰ বিভিন্ন ধৰণৰ ব্যৱহাৰসমূহ আৰু এই গেছবোৰে কৰা আমাক সহায়সমূহৰ বিষয়ে পাইছিলোঁ। ইয়াৰ লগতে আমি কি পাইছিলোঁ? যে বায়ু প্ৰদূষণ কেনেকৈ হয়? যেতিয়া বায়ুত থকা উপাদানবোৰৰ তাৰতম্য হয় তেতিয়া বায়ুৰ প্ৰদূষণ হয়। এতিয়া এই তাৰতম্য হোৱাৰ কাৰণসমূহ আমি পাইছিলোঁ। বিভিন্ন ধৰণৰ কল কাৰখানাৰ পৰা ওলোৱা ধোঁৱা, জাবৰ-জোথৰ, মৰা জীৱ-জন্তুৰ পৰা ওলোৱা গেলা পচা গোন্ধ, আতচবাজি ফুটালে, ফটকা জ্বলালে, এইবিলাক বিভিন্ন ধৰণৰ কাৰণ পাইছিলোঁ। ইয়াৰ লগতে পাইছিলোঁ যে যেতিয়া বায়ুত অক্সিজেনৰ পৰিমাণ কমি যায় তেতিয়া বায়ু প্ৰদূষিত হয় আৰু কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ি যায় তেতিয়া বায়ু প্ৰদূষিত হয়। এই অক্সিজেনৰ পৰিমাণ যে কমি যায় আৰু কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ যে বাঢ়ি যায় কেনেকৈ হয় বাৰু? অক্সিজেনৰ পৰিমাণ কমি যোৱাৰ কাৰণটো কি? মানুহৰ জনসংখ্যা বৃদ্ধিৰ লগে লগে মানুহৰ চাহিদা পূৰণৰ বাবে মানুহে কি কৰিছে? যধে-মধে হাবি বন জংঘল কাটি শেষ কৰিছে। আৰু পৃথিৱীত গছ-গছনিৰ সংখ্যা কমি যোৱাৰ কাৰণে কি হৈছে? অক্সিজেনৰ পৰিমাণটো কমি আহিছে। আৰু কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ি যোৱাৰ কাৰণটো কি? একেদৰেই গছ-গছনিৰ সংখ্যা কমি যোৱাৰ বাবেও কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ি যায়। ইয়াৰ লগতে এই যে কল কাৰখানাৰ পৰা ধোঁৱা ওলায়, কীটনাশক দ্ৰব্য, ৰাসায়নিক সাৰ আদি যে খেতি-বাতিত দিয়া হয়, এইবোৰৰ ফলতো কি হয়? কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ি যায়। আমি যে আতচবাজি ফুটাওঁ, প্লাষ্টিক জ্বলাওঁ, খৰি পুৰোঁ, চিগাৰেট হোপা হয়, সেইবিলাকৰ কাৰণেও কি হয়? কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ি যায়। এতিয়া এই কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ যে বাঢ়ি যায় আৰু অক্সিজেনৰ পৰিমাণ কমি যায়, তাৰ ফলস্বৰূপে কি হয়? বায়ু প্ৰদূষিত হয়। ইয়াৰ উপৰিও বায়ুৰ আন উপাদানবোৰ যেনে অন্যান্য গেছসমূহ থাকে বায়ুত, জলীয় বাষ্প, ধূলিকণা, এই উপাদানবোৰৰ যেতিয়া তাৰতম্য হয় তেতিয়াও কি হয়? বায়ু প্ৰদূষিত হয়। এতিয়া এই প্ৰদূষিত বায়ু সেৱন কৰিলে আমাৰ কি ক্ষতি হ'ব পাৰে সেই বিষয়ে চাওঁ আমি। বায়ু প্ৰদূষিত হ'লে আমাৰ কি অসুবিধা হয়? বায়ু প্ৰদূষণৰ ফলত প্ৰথমতে আমি পাওঁ বায়ু প্ৰদূষণৰ ফলত আমাৰ চৰ্দি, কাহ, জ্বৰ, এলাৰ্জি, শ্বাস-প্ৰশ্বাসৰ কষ্ট, চকুৰ পৰা পানী ওলোৱা, চকু জ্বলা-পোৰা কৰা, চকু ৰঙা পৰা, হাঁওফাঁওৰ ৰোগ ইত্যাদি হয়। দ্বিতীয়তে আমি পাওঁ যে বায়ু প্ৰদূষণে উদ্ভিদ আৰু প্ৰাণীৰ অনিষ্ট সাধন কৰে। আৰু তৃতীয়তে আমি কি পাওঁ? যে বায়ু প্ৰদূষণৰ ফলত পৃথিৱীৰ যিটো গোলকীয় উষ্ণতা, সেই গোলকীয় উষ্ণতা দিনে দিনে বৃদ্ধি পাইছে, যাৰ ফলস্বৰূপে গৰমৰ মাত্ৰাও দিনে দিনে বাঢ়ি গৈ আছে। এতিয়া এই বায়ু প্ৰদূষণ ৰোধ কৰিবৰ কাৰণে আমি কি কৰিব পাৰোঁ? কি উপায় অৱলম্বন কৰি আমি বায়ু প্ৰদূষণ ৰোধ কৰিব পাৰোঁ? বায়ু প্ৰদূষণৰ কাৰণত আমি কি পাই আহিছিলোঁ? যে গছ-গছনিৰ সংখ্যা কমি যোৱাৰ কাৰণে অক্সিজেনৰ পৰিমাণ কমি গৈছে, কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি হৈছে। গতিকে বায়ু প্ৰদূষণ ৰোধ কৰাৰ প্ৰথম উপায় কি হ'ব? অধিক পৰিমাণে গছ-গছনি ৰোপণ কৰা। অধিক পৰিমাণে যদি আমি গছ-গছনি ৰোপণ কৰোঁ তেতিয়া কি হ'ব? আমাৰ অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ যিটো ভাৰসাম্য সেইটো ৰক্ষা হ'ব আৰু বায়ু প্ৰদূষণ ৰোধ হ'ব। দ্বিতীয়তে, যিবিলাক যন্ত্ৰপাতিয়ে প্ৰদূষণ সৃষ্টি কৰে, সেই প্ৰদূষণ সৃষ্টি কৰা যন্ত্ৰপাতিসমূহৰ আমি যথাসম্ভৱ কমকৈ ব্যৱহাৰ কৰা উচিত।
আৰু কল কাৰখানাৰ পৰা যে এই দূষিত পদাৰ্থবিলাক ওলায়, ধোঁৱাবিলাক ওলায়, সেইবিলাক নিয়ন্ত্ৰণৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা উচিত। দ্বিতীয়তে, আমি যে জাবৰ জোঁথৰ পেলাওঁ ডাষ্টবিনবিলাক, সেই জাবৰ জোঁথৰ পেলোৱা ডাষ্টবিনবিলাক ঢাকনিযুক্ত হ'ব লাগে, মানে ঢাকি থ'ব লাগে। আৰু কি কৰিব লাগে, এইবোৰ সঘনাই চাফা কৰিব লাগে। ইয়াৰ লগতে সহজে পচি নোযোৱা বস্তুবিলাক, প্লাষ্টিক, বটল, এইবিলাক নলা নৰ্দমাত পেলাব নালাগে। ইয়াৰ লগতে আৰু কি কৰিব লাগে, আমাৰ যিবিলাক সহজে পচি যায় বস্তুবিলাক, সহজে পচি যোৱা বস্তুবিলাক, জাবৰ জোঁথৰ, যেনেকৈ আমাৰ পাকঘৰৰ শাক পাচলি বাচোঁতে যিবিলাক আৱৰ্জনা সৃষ্টি হয়, ঠিক তেনেদৰে ফল মূলৰ যিবিলাক আৱৰ্জনা থাকে, সেই আৱৰ্জনাবিলাক আমি কি কৰিব পাৰোঁ, পুতি থ'ব পাৰোঁ। আৰু পুতি থ'লে সেই পুতি থৈ পচন সাৰ প্ৰস্তুত কৰিব পাৰোঁ। আৰু এনেকুৱা কৰিলে কি হয় যে এই জাবৰ জোঁথৰসমূহ পুৰিলে যিটো ধোঁৱা হয়, সেই ধোঁৱাৰ পৰাও আমি মুক্ত হ'ম। আৰু এইবিলাক পচি পেলাই যিটো পচা গন্ধ ওলায়, দুৰ্গন্ধ ওলায়, সেই গোন্ধটোৰ পৰাও আমি ৰক্ষা পাব পাৰিম। চতুৰ্থতে, আমি যে খেতি পথাৰত ৰাসায়নিক সাৰ দিওঁ, সেই ৰাসায়নিক সাৰৰ সলনি আমি যদি জৈৱিক সাৰ ব্যৱহাৰ কৰোঁ, তাৰ ফলতো প্ৰদূষণ ৰোধ হয়। পঞ্চমতে, হাঁচি মৰাৰ সময়ত, কাহ দিয়াৰ সময়ত আমি যদি মুখত ৰুমাল দি লওঁ, তেতিয়া সেই বীজাণুখিনি, হাঁচি আৰু কাহৰ ফলত ওলাই অহা বীজাণুখিনি বায়ুৰ লগত মিহলি হ'ব নোৱাৰে আৰু বায়ু প্ৰদূষিত নহয়। ইয়াৰ লগতে আমি আৰু কি কৰিব পাৰোঁ, গাড়ী মটৰৰ ব্যৱহাৰ যদি আমি কমকৈ কৰোঁ, তেনেহ'লে কি হ'ব, প্ৰদূষণৰ পৰিমাণো কমি যাব। আৰু কি কৰিব পাৰোঁ, আমি মৰা জীৱ জন্তুসমূহ গাঁতত যদি পুতি থওঁ, তেতিয়াও কি হ'ব, প্ৰদূষণৰ পৰিমাণ কমি যাব। আৰু লগতে আমি ওচৰৰ কোনো ঠাইলৈ যাওঁতে খোজকাঢ়ি বা চাইকেলেৰে গ'লেও কি হ'ব, প্ৰদূষণৰ পৰিমাণটো বহু পৰিমাণে কমি আহিব। এতিয়া তোমালোকে জানিলা নহয় যে বায়ু প্ৰদূষণ কেনেকৈ হয় আৰু এই প্ৰদূষণৰ পৰা আমাৰ কি কি ক্ষতি হ'ব পাৰে, আৰু এই বায়ু প্ৰদূষণ ৰোধ কৰিবৰ বাবে আমি কি কি উপায় অৱলম্বন কৰিব পাৰোঁ। তোমালোকে জানা নহয় যে 5 জুন তাৰিখটো আমি বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰোঁ। আমাৰ বিদ্যালয়ত আমি কি কৰোঁ, গছ পুলি ৰোপণ কৰোঁ, আমাৰ চাৰিওফালে পৰিষ্কাৰ কৰোঁ। পৰিৱেশ সম্পৰ্কে সজাগতা সৃষ্টিৰ কাৰণেই সমগ্ৰ বিশ্বতে 5 জুন তাৰিখটো বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰা হয়। তেনেহ'লে আমি এই বায়ু নামৰ পাঠটোৰ পৰা কি কি শিকিলোঁ? আমি কি কি শিকিলোঁ? প্ৰথমতে কি শিকিলোঁ যে বায়ু আমি চকুৰে নেদেখোঁ, বায়ু আমি অনুভৱ কৰিব পাৰোঁ। তাৰ পাছত আমি বায়ুৰ বিভিন্ন উপাদানবিলাক পাইছিলোঁ, অক্সিজেন, কাৰ্বন ডাই অক্সাইড, নাইট্ৰজেন, জলীয় বাষ্প, ধূলিকণা। তাৰ পাছত শিকিলোঁ বায়ু প্ৰদূষণ কেনেকৈ হয়। আৰু আজি আমি শিকিলোঁ যে বায়ু প্ৰদূষণৰ ফলত আমাৰ কি কি অসুবিধা হ'ব পাৰে, আৰু এই বায়ু প্ৰদূষণ আমি কিদৰে ৰোধ কৰিব পাৰোঁ। গতিকে বায়ু পাঠটোৰ আলোচনা আমি ইয়াতেই সামৰণি মাৰিলোঁ। ধন্যবাদ।